প্ৰসাদ পালানে নাই? হা প্ৰসাদ নাই পোৱা? হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? মোৰ ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আজি এফালে যাবলগীয়া হ'ল আৰু মানে যামহে আৰু তাৰপিছত সেইকাৰণে ভাবিছোঁ কি কথা কৈ যাওঁ আপোনালোকৰ লগতো দেখুৱাওঁ। সেইকাৰণে ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ আৰু মই লং ভিডিঅ'ৰ ভিতৰত এইটো প্ৰথম বনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পাইছে কি কথা। তো বলকচোন চাওঁ। ৰাতিপুৱাৰ বৰষুণ আহিব এতিয়া, বতৰ ডাৱৰীয়া হৈছে আৰু বৰষুণ পৰিয়ে আছে বাৰু এইকেইদিন। মই ভাত খাই ওলাই গৈ আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই যাব, তেতিয়াহে ভাল পাব। তো বাই ফ্ৰেণ্ডছ, আমি আহি বেংকত সোমালোঁ। চ' বেংকৰ পৰা এতিয়া গৈ আছোঁ দৰবলক। আমি আহিলোঁ আৰু আহিম বুলি যে কৈছিলোঁ এফালে সেয়া হৈছে আমি দৰবলকৰ আমাৰ জেঠাই গিয়েকৰ আজি 11 দিন মানে গৰম আৰু সেইকাৰণে তালৈ গৈছোঁ। কালি অহা নহ'ল, সেইকাৰণে এতিয়া আহিছোঁ আৰু আগৰ ব্লগখিনি কৰিব নহ'ল সময়। তামোল নাই তোৰ দামতে লৈ লওক। অকণমান গাখীৰটো এখন দুখন লৈ আহিলোঁ গাইছে। আমাৰ পথাৰ ভিডিঅ' কৰি আহি থাকে। ৰাস্তা দেখিছে ইমান বেয়া। মানে প্ৰগ্ৰাম থাকিলে নামি সেয়া বাকীখিনি ভিতৰৰ দৃশ্য পিছত দেখাইছোঁ। এয়া আহি পাওঁতে জেঠাই ক'লে কাপোৰযোৰ সলাই লওঁ, তাৰপিছত কাপোৰযোৰ সলাই ল'লোঁ। বনোৱা কৰাত ইয়াতে হৈ আছে আৰু এইফালে হৈ আছে নাম প্ৰসংগ হৈ আছে ইয়াত। চৰি দেই, ইয়াত মানে নাম প্ৰসংগ হৈ থকা পুথি পঢ়ি আছে। ইয়াৰ পাছতহে নাম প্ৰসংগ হৈ থাকে, তাত ভুল হৈ গৈছিলে। ইয়াত পুথিহে বহি আছে। আৰু এইফালে এইটো আমাৰ জেঠাইহঁতৰ ঘৰটো। গাইছ, অথনি আহিলোঁ, সময় হ'ল আৰু চাহ তাহ খোৱা নাছিলোঁ, সেইকাৰণে এতিয়া চাহ খাবলৈ বহিছোঁ। আৰু এইটো বাবাদাহঁতৰ ঘৰটো নতুনকৈ বনাইছে, সেই গতিকে ইমান চিৰিল হৈ থকা নাই আৰু বস্তুবিলাক। হেল্ল' গাইছ, আজি মই এটা মিনি ব্লগ আহিছোঁ। আমাৰ ঘৰত তুলি পেলাই আকৌ গাড়ীবিলাক তুলি আছে। এইটো আমাৰ প্ৰিয়মে কি কৰিছে, ভিডিঅ' কৰি আনিছে ন, হয় নহয়? প্ৰসাদ পালানে নাই? হা প্ৰসাদ নাই পোৱা? তো গাইজ প্ৰসাদ চসাদ হোৱা নাই, এতিয়া প্ৰসাদ খাওঁগৈ, খাই পেলাই জলপান খাওঁ। গাইজ জলপান চলপান খাই লৈ পেলাই কাপোৰ কানি সলাই লওঁ, লৈ পেলাই এতিয়া ঘৰত যাব লাগে। আৰু বতৰটো
বেয়া হৈ আহিছে। তো ফাইনেলি গাইছ এয়া সকাম চকাম সামৰিলে, মানুহজনক গ'ল আৰু আমিও এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। টমটম টমটম আহি গ'ল, আমি যাবলৈ ওলাইছোঁ। আমি ইয়াত টমটমত আহি আছোঁ, আমি ঘৰতে যাম। তো যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি জনাব। আৰু বাই বাই গাইজ। ভিডিঅ'টো অথনি সামৰিব নোৱাৰিলোঁ, গতিকে এতিয়াই সামৰোঁ। ভাত পানী খালোঁ, খাই কৰি এতিয়া শুওঁ। আমাৰ আঠা আচাৰ কৰি আছে। তো কি ভাবি আছ? কি ভাবি আছা? মই অঁ কালি এতিয়া সোনকালে শুই কালি ভোজলৈ যাব নালাগে। আইঅ ভোজলৈ যাবলৈ মানে হেৰি সোনকালে খোৱা। সোনকালে উঠিব লাগিব, ৰাতি ছুটি। खाना अधूरा तो पोषण भी अधूरा ना, इसीलिए जूनियर हॉर्लिक्स जो रोज के खाने के साथ पोषण पूरा करने में मदद करे। সো গাইজ ভাত পানী খালোঁ, খাই কৰি এতিয়া শুওঁগৈ। যিহেতু এইখিনিতে সামৰণি কৰিছোঁ। যদি চাই ভাল পায় ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। তো তেতিয়াহ'লে বাই বাই।